Hello everyone, আজি আমি ভিডিও কথা পাতিম যিসকলৰ এক্সাম আহি আছে তোমালোকে যিসকলে হাই সেকেন্ডাৰী বা মেট্ৰিক দিবা তোমালোকৰ এতিয়া মানে বহুত প্ৰেছাৰ এটা ফিল হৈ থাকিব কাৰণ চাৰিওফালে বহুত মানুহ আহিছে চাগে কলম দিছে কিবা কিবি তো হেবু হলে অলপ বেছি প্ৰেছাৰটো পৰি যায় যে ৰিজাল্টৰ কেনেকুৱা হ'ব হেতু কথা অলপ মাথাত আহি থাকে তো তোমালোকে কেটামান কথা জানিব লাগিব যেটো এক্সামটো আহি আছে আৰু হেবু কথা সবে নকয় যেটো আমি এবোৰ এক্সাম দি আহিছো আৰু কম্পিটিটিভ এক্সাম আমি দি মানে যিবোৰ দিছো তাৰ পৰা এটা কিছুমান টিপস আছে তোমালোকে এটো চাবা বহুত কামত আহিব তোমালোকৰ এক্সামত যিমান ৰিজাল্টটো ভাল হ'ব লগি আছে তাতকে বেছি ভাল হৈ যাব এখিনি কথা জানিব লাগিব এটা ফাৰ্স্ট কথা হ'ল যিসকলে ভাবি আছা এতিয়াতো তোমালোকৰ টাইম নাই বেছি দিন নাই আৰু এটো টাইমত যদি তোমালোকে অকল এটো কথাই ভাবি থাকা যে ৰিজাল্টটো মোৰ কেনেকুৱা হ'ব পঢ়াতকে বেছি যদি তুমি এটো ভাবা যে ৰিজাল্ট কেনেকুৱা হ'ব পেপাৰখন কেনেকুৱা আহিব টান আহিব নে ইজি আহিব অকল যদি তুমি হেতু কথা ভাবি থাকা তে তোমাৰ এই যিকিটা দিন বাছি আছে বা তুমি স্কুলত বহুত পঢ়াত ভাল আছিলা এতিয়া তোমাৰ অকন পঢ়াটো কমি গৈছে সেইকাৰণে ওচৰৰ মানুহবোৰে এনেকে প্ৰেছাৰ দি থাকে দু ইমানটো ৰিজাল্ট আনিবই লাগিব ইমানটো ৰিজাল্ট আনিবই লাগিব যিসকলে হয়তো নিজেও আনানে তো তেতিয়া কি হয় তোমাৰ প্ৰেছাৰটো পৰি থাকিব যে নহলে কি হ'ব মানে সেই যেতিয়া সেই প্ৰেছাৰটো আহি যায় তেতিয়া তোমালোকৰ কি হ'ব যিখিনি তোমালোকৰ মনত থাকিব সেইখিনি বস্তু তোমালোকে পৰীক্ষাত পাহৰি যোৱাৰ মানে এটা চান্স থাকে বা এতিয়া যিখিনি তোমালোকে পঢ়িবা বহুতৰ হয় চাগে একদম পঢ়া লগালগ পাহৰি যোৱা লিখা হয় তো সেইখিনি বস্তুৰ কাৰণে ফাৰ্স্ট পইণ্ট কৰিবা যে এতিয়া বা যিকিদিন আছে তোমালোকে এনেকে ভাবি লোৱা যে পৰীক্ষাটো আহিছে জাস্ট তোমালোকে দিবা পৰীক্ষাটো আহিছে কাৰণে দিব লাগে কাৰণে দিবা মানে এনেকে নহয় যে একদম কিমান আনিম হেৰি কৰিম হেতুটো তুমি ভালকে লিখিলে ইনো আহি যাব আৰু ইমান দিন তোমালোকে যেটো পঢ়ি আছা জাস্ট দিবা দিবলৈ যোৱা মানে ইমান ভাবি নথাকিবা তেতিয়া কি হ'ব প্ৰেছাৰটো অলপ কমি যাব আৰু প্ৰেছাৰ কমি গলে ৰিজাল্টবোৰ বেছি ভাল হয় তোমালোকে দেখিছা চাগে তেতিয়া নাৰ্ভাছনেছটো নাহে আৰু যেহেতু জীৱনৰ এটা বহুত ইম্পৰ্টেন্ট পৰীক্ষা দিবলৈ গৈ আছা একাৰণে হে প্ৰেছাৰটো অহাটো স্বাভাৱিক হয় হেতুটো থাকিবই কিন্তু হে প্ৰেছাৰটো মানে তোমালোকৰ যোনটো এফিচিয়েন্সি আছে বা যিমানটো তোমালোকে পাব লগিয়া আছে সেইখিনিক ইম্পেক্ট কৰিব নিদিবা আৰু সেকেন্ড কথাটো হ'ল যোনটো মই ক'ব বিচাৰিম যে মেট্ৰিক বা হাই সেকেন্ডাৰী যদি তোমাৰ ৰিজাল্ট একদম বহুত 90% যদি নাইও আহা তেতিয়া বহুতে ভাবিবা ন যে একদম লাইফটো বৰবাদ বা কাবাৰ যদি একদম 90% আহিছে হিউ যদি ভাবিলে একদম এতিয়াতো লাইফ সেটেল আৰু একো প্ৰবলেম নাই তেনেকা নহয় মেট্ৰিকৰ কথা যদি মই কওঁ মেট্ৰিকৰ পাৰ্চেন্টেজ ইমান মেটাৰ নকৰে কলেজ এখনত বেছিভাগেতো তোমালোকে প্ৰাইভেট কলেজতে পঢ়াগে তো তাতেতো পাৰ্চেন্টেজৰ একো মেটাৰই নকৰে কিন্তু হেয়া হলে ভাল নহলে একো প্ৰবলেম নাই হাই সেকেন্ডাৰীটো অলপ ইম্পৰ্টেন্ট হৈ যায় কাৰণ কিছুমান এক্সামত তোমালোকৰ লাগিব পাৰ্চেন্টেজটো তো ডিসেন্ট এটা মেইনটেইন কৰিব পাৰিবা মানে কৰিবলৈ চাবা ভাল যদি আহেটো ভালে কথা যদি নাহে ইমান মানে প্ৰবলেম নাই তাৰপা ডিগ্ৰী আছে তাৰ পাছত যোনখিনি হসাওজি কম্পিটিটিভ এক্সাম সেইখিনি আসল খেল এতিয়া মেট্ৰিক হাই সেকেন্ডাৰী মানে ইমান প্ৰবলেম নাই তুমি বহুত ভাল কৰিলেও ইমান কেছ নাই আৰু যদি বেছি বেয়া কৰা ইমান ভাবিবলগীয়া মানে তেনেকে নাথাকে তো এতিয়াতো তোমালোকে চেষ্টা কৰা যেহেতু 20 দিন আছে যে ভালকে যাওক যিমানখিনি পাৰা সেইখিনি লিখি আহা তো তেনেকে ভাবিলো আৰু ইমান ভাবি নথাকিবা যে একদম ইমানটো আনিম পৃথিৱী বদলি যাব মেট্ৰিক হাই সেকেন্ডাৰী বহুত ভাল হৈ গলে তেনেকুৱা একো নহয় সব সিম্পলি চলি থাকিব পিছত তোমালোকে গম পাবা যেতিয়া আমিবোৰ এটা গম পাওঁ না মেট্ৰিক দিলে মেট্ৰিকৰ পাছত লাইফ সেটেল 12 বছৰ লাইফ সেটেল ডিগ্ৰী পাছত লাইফ সেটেল তাৰপিছত কম্পিটিটিভ এক্সাম আহিব তাতে আহিব একদম ডাঙৰ ৰেঞ্জৰ মানুহ এগালমান তো তাৰ ষ্টেপ পাৰ হৈ যাব লাগিব তো তেনেকে ওভাৰঅল মানে এটা প্ৰেছাৰ বনি থাকে ইমান ভাবিবলগীয়া নাই বিন্দাস পঢ়ি যোৱা পাৰিলেতো পাৰিলে আৰু এতিয়া নোৱাৰিলে তুমি কৰিবা কি এটা তুমি যেটো তুমি নোৱাৰা সেইটো তুমি নোৱাৰা ন তাতে পৰীক্ষাত গৈ হেতু কিবা কিবি তুমি একদম বনাই মেলি নতুন ফৰ্মুলা উদ্ভাৱন কৰি দিব নোৱাৰা খালি চেষ্টা কৰি থৈ আহিব পাৰিবা যে তুমি এটেম্প কৰি থৈ আহিছা তাৰ বেছিছত তুমি জি মাৰ্কস পোৱা আৰু তুমি যদি জি ভাবে ভাবি আছা যে তুমি এনেকে মাৰ্কস পাবা হেনেকে নাপাবও পাৰা মাৰ্কিংৰ কিছুমান সিস্টেম থাকে আৰু হেকাৰণে বহুতৰ মানে এটা হাৰ্ডবেক হৈ যায় যে ইমান ভালকে কৰি আহিছিলো মাৰ্কস নাপালো আগৰ বছৰ হৈছে ইংলিশত বহুত কম মাৰ্কস পাইছিলে বহুত ভালকে লিখি আহিও তো এনেকে ষ্টুডেন্টবোৰ কনসাৰ্ন আছে তো তেনেকে যেতিয়া ভাবি লবা ইমান প্ৰবলেম নহয় আৰু মানে সবয়টো পৰীক্ষা ভালে হ'ব ইমান খালি ভাবি নথাকিবা যি হ'ব যিমান পইচা বেছি দিন নাই এক্সামটো দিব লাগে ভালদৰে দিয়া বাকি ৰিজাল্ট যি হয় ভগৱানৰ ওপৰত তো আজি ভিডিওটো ইমানেই আছিল লগ পাম আমি নেক্সট ভিডিও